ওলাই যাবি হেং কৰি তোৰ পাহৰি কেনেকৈ পাৰ ৰখচোন এই নদীৰ সোঁত চাওক আপোনালোকে কেনেকৈ পাৰ হ'ম ইয়াতে পাৰে বাইক তেনেকৈ যায় সেইফালে দিয়া যায় শ্বৰ্টকাট আছে নাই এই জোতা খুলি হাতত ল'ব লাগিব উপায় নাই বেলেগ তো বাইকত যাব নোৱাৰিম চাগে এনেকৈ তো ভাবিছোঁ কি ফচুৰিটো বৰষুণ হেলমেটটো মই ল'ম ন হেলমেট পিন্ধি ল আছে না মই ফাইনেলি পাৰ হ'লোঁ মই জোতা নিপিন্ধো আৰু হেলমেটটো ল তই হেলমেটটো সঁচাকৈ ৰিক্সে এইবোৰ চাওঁ ভাগ্য ভালে এডাল দেখিছোঁ এইডাল নহ'লে লাগি গ'ল হয় এতিয়া আমি এনেকৈ আলি পাৰ হৈছোঁ তই লাহে লাহে পাৰ হ'বি আজি তো এতিয়া ওপৰে আছে দলঙেৰে যাব লাগিব আৰু বাইক নিলে চাগে তলেৰে যাব লাগিব তই মই ওপৰেদি যাম তলে দিয়ে এইটো ৰাস্তাটো চাই লওক আৰু খালী ভৰিৰে আহি আছোঁ হা তো এয়া আৰু এইফালে ওপৰ এখন বাঁহৰ দলং আৰু এনেকৈ কষ্ট আছে হয় কষ্ট ৰাস্তাটো বেয়া ৰাস্তা কিন্তু আহি বেয়া নাপাব আপোনালোকে ভাল পাব আহি এনেকৈ আৰু বেছি দূৰ নাই আহি পামেই চাগে তো আহি আছোঁ ৰাস্তা বহুত বেছি বেয়া আৰু দেহা মৰি গৈছে একদম ভাল ৰাস্তা প্ৰায় 10 কিলোমিটাৰমান ভাল ৰাস্তা পোৱা নাই একদমেই বেয়া ৰাস্তা কিন্তু আহি কিবা এটা ভাল লাগিছে ছোৱালী চাব সময় নাই আৰু এইখিনি সময়ত কৰি মৰিব লাগিব ৰাস্তা চা ৰাস্তা এইটো ৰাস্তাত বোলে যমুনা আহে কিন্তু আমি আহি আছোঁ জাগা আৰু চাই থাকক না আৰু আপুনি ভিডিঅ'টোৰ লগত আমাৰ লগত জড়িত হৈ থাকক আহি এইখিনি পালোঁ ইয়াতে লিখা আছে ট্ৰি হাউচ এইফালে এনেকৈ যাব লাগিব তো ব'লা আৰম্ভ কৰোঁ এইফালে ফাইনেলি আহি পাইছোঁ চাগে এনেকুৱা লাগিছে আগত বল আৰু অৱশেষত এয়া আমি ফাইনেল ডেষ্টিনেশ্যন ট্ৰি হাউচ আহি পালোঁ বহুত কষ্টৰ মূৰত আৰু এবাৰ বাহিৰৰ পৰা চাই লওক পৰিৱেশটো কেনেকুৱা আৰু একদম পূৰা সেউজীয়া চাৰিওফালে ফটো চটো উঠিবৰ কাৰণে মজা ফটোবোৰ ইনষ্টাগ্ৰামত দি আছোঁ বাৰু আৰু এবাৰ চাই লওক এনেকৈ ভিতৰত সোমালোঁ মই এবাৰ চাই লওক আৰু ট্ৰি হাউচ দেখাই আছোঁ ৰ'ব দূৰৰ পৰাই আমি উঠিম বাৰু একেলগে এইয়া দেখিছেনে এইটো হৈছে ট্ৰি হাউচ এইটো 4টামান আছে ট্ৰি হাউচ আৰু এইটোৱে ডাঙৰ ট্ৰি হাউচ এইটো তো এইটো উঠিছোঁ আমি পিছত উঠিম বাৰু আকৌ এবাৰ একেলগে এবাৰ চাই লওক চাৰিওফালে পৰিৱেশটো আৰু টি গাৰ্ডেন আছে এইফালে পিছফালে এইফালে টি গাৰ্ডেন আছে আৰু একদম মজা পৰিৱেশ আপোনালোকে এদিনৰ কাৰণে আহিব পাৰে একদম বহুত ধুনীয়া পৰিৱেশ শান্তি পাব একদম মানে আমাৰ দৈনন্দিন যিবোৰ ব্যস্ততা থাকে কোলাহল থাকে তাৰ পৰা আহি একদম দূৰত মানে বহুত শান্তিৰ ঠাই আৰু চাই লওক এবাৰ তো ইমান দূৰত আহি এজনী চিনাকি মানুহ পাইছোঁ মোৰ ফ্ৰেণ্ড আচলতে DLEDত আমি একেলগে ক্লাছ কৰিছিলোঁ তো আজি হঠাতে 2 বছৰৰ পিছত 2018 জুনৰ পিছত হঠাতে লগ পালোঁ এয়া
বাৰ ঘৰ হৈছে ওদালগুৰিত হয় তাৰপিছত বা কি ক'ব কেনেকুৱা লাগিল লগ পাই আহি খুবেই ভাল লাগিছে তাৰ লগতে তোমাকো লগ পালোঁ হা 2 বছৰ পিছত খুবেই মনটো ভাল লাগিছে আৰু গোটেইবিলাক মানে প্ৰাকৃতিক পৰিৱেশৰ মাজত আজি যে দেৱৰচিক লগ পাইছোঁ ন বহুত ভাল লাগিছে দিনটো বহুত ভাল এনেকুৱা নহয় মোৰ বিৰাট ভাল লাগিছে আৰু ব'লক আৰু দেৰি নকৰোঁ উঠোঁ আৰু মোবাইলটো অলপ ঘূৰাই লওক পিছৰ ফালে আকৌ ঘূৰাই দিম বাৰু এইবাৰ এনেকৈ থিয় কৰি চাওক বাৰু অলপ সময় তো এনেকৈ লাহে লাহে উঠিলোঁ ওপৰৰ ফালে একদম ওপৰৰ পৰা দেখাওঁ আপোনালোকক কেনেকুৱা লাগে সঁচাকৈ বহুত ধুনীয়া আৰু কাৰোবাৰ যাব মন গৈছে নেকি আৰু যদি কাৰোবাৰ যাব মন গৈছে যদি এড্ৰেছটো লাগে তেতিয়াহ'লে আমাক কমেণ্ট কৰিব ইয়াতে ভিডিঅ'টোৰ তলত কমেণ্ট বক্সত তো আমি জনাই দিম কিন্তু প্ৰপাৰলি মই এনেকৈ একচুৱেলি ক'ব নহ'ল আৰু আমি ভুল হোৱাৰ কাৰণে বহুত ঘূৰি ঘূৰি যাব লগা হ'ল আমি ভূটান যোৱা কথা আছিলে এতিয়া মোবাইলটো ঘূৰাই লওক ধুনীয়াকৈ চাওক চাৰিওফালে সেউজীয়া সেউজীয়া আৰু বেলেগ দেখা নাপায় আৰু হাতী চাতী নোলায় ইয়াতে সেইটো একদম ভয় নাই আৰু খানা খোৱা পাৰ্টি বহুত আছে আমাকো ইনভাইট কৰিছিলে বাৰু 2-এজনে কিন্তু আমি নগ'লোঁ আৰু আমি ইয়াতে বেছি টাইম নাথাকিলোঁ বাৰু সোনকালে তাৰ পৰা ওলাইছোঁ কেনেকুৱা লাগিছে আচলতে ভিডিঅ'টো কমেণ্ট কৰি জনাবচোন ঠাইখিনি কেনেকুৱা লাগিছে ইয়াতে আৰু বেছি সময় নকৰোঁ সোনকালে ওলাই দিওঁ ইয়াৰ পৰা তো ইয়াৰ পৰা গৈ আমি আৰু এঠাইত সোমাম আৰু উভতনি যাত্ৰাটো আৰু ডেঞ্জাৰাছ ভিডিঅ'টো চাই থাকক শেষলৈ এই নদীটো চাওকচোন কেনেকুৱা পানীবোৰ চাওক কেনেকুৱা ক'লা ক'লা এনেকুৱা লেতেৰা মানে বাকী ঠিকে আছে কমিউনিকেশ্যনটো বিৰাটেই বেয়া এই এওঁলোকক চাওক এইবিলাক চালে গম পাই যাব এওঁলোকৰ অৱস্থাটো এওঁলোকৰ ভৰিখন চালে গম পাই যাব পানী কিমান পৰিষ্কাৰ পানীয়ে বাইক থুৱাই এওঁলোকে লেতেৰা কৰিছে পানীত চলিছে আমি যাওঁতে পানী ইয়াতে বহুত কম আছিল আৰু এতিয়া চাই থাকোঁতে মানে পানী ওপৰৰ পৰা নামি আহিছে আৰু বহুত বেছি বাঢ়ি আহি আছে পানী আপোনালোকক যদি অলপ 2 মিনিট মান দেখাই থাকোঁ পানী মানে সোঁতে এনেকৈ আহি থকা দেখা পাব পানী বহুত বাঢ়ি আছে আৰু উঠি নগ'লে হ'ল আৰু কি কৰা যায় পানী বহুত বাঢ়ি আছে পানী কিমান আহিছে এই এবাৰ দেখাই দিওঁ এইবিলাক চব পানী বাঢ়ি আহি আছে চাওক এইবিলাক এই পানী নামি আছে এনেকৈ চাওক পানী বাঢ়ি আছে এতিয়া এইবিলাক পানী বাঢ়ি আছে ব'ল যাওঁ এই ভৰিখন চাই লওক এয়া তাৰ ভৰি আৰু পানী বহুত বেছি বাঢ়ি আছে সেইফালৰ পৰা পানী এৰি দিছে তো এতিয়া মানে কিবাকৈ পাৰ হ'লেও আগত চাগে আৰু আছে 2টামান নদী আৰু অৱস্থা নোহোৱা হৈ গৈছে গোটেই বোকা বোকা হৈ গৈছে আৰু পানীটো একদম মানে আঠা টাইপ আৰু তো আমি এইমাত্ৰ যিটো নদী পাৰ হ'লোঁ এইটো নদীৰ নাম আছিলে শুক্লা নদী তো তাতে যিসকলে জানে গমেই পায় হঠাতে পানী আহি যায় আৰু হঠাতে পানী নোহোৱা হৈ যায় তো আমি একদম যেতিয়া নামি আহোঁ গোটেই অৱস্থা দেখিছে আপোনালোকে ভিডিঅ'টো গোটেই জোতা পেণ্ট চেণ্ট একদম ক'লা হৈ গৈছিলে তো এঠাইত আহি পেলাই এনেকৈ ধুই ল'লোঁ এইখিনি ফুলাটাৰ বুলি কয় তেওঁলোকৰ তাত সোমাই পেলাই তোমাৰ নামটো কি পাব হা ৰোহন চেত্ৰী কোন ক্লাছত পঢ়ি আছা ক্লাছ 3 তো এওঁলোকৰ তাত সোমাই পেলাই এনেকৈ হেৰি কৰিলোঁ এইবোৰ চাফা কৰিলোঁ ঠিক আছে বাৰু বাইদেউ আহিছোঁ আইতা যাওঁ দিয়ক হয় তো চাই থাকক আৰু
যাব পাৰি এইফালেও যাব পাৰি যাওঁ কোনফালে আমাৰ যুৱল দে এইফালে গৈছিলোঁ ন এইফালে হ'ব ঠিক এইফালে হ'ব ঠিক কথা কৈছে এইখিনি ডিমাকুচিয়ে পাইছোঁ কিন্তু এই 1 নম্বৰ ডিমাকুচি এই স্কুলখন চ ফ্ৰণ্টত সোণাজুলি কিন্তু সোণাজুলি কয় সোণাজুলি তো বহুত কষ্টৰ মূৰত আমি আহি পাইছোঁ এতিয়া এইখিনি বঙালীপাৰা তো কেনেকুৱা লাগিল যাত্ৰাটো গোটেই যাত্ৰাটো কেনেকুৱা লাগে যাত্ৰা বিশেষকৈ কি নদী আছিল এইটো শুক্লাই নদী ক'লা পানীয়ে কিন্তু আমাক বহুত অভিজ্ঞতা দিলে বহুত বেয়া অভিজ্ঞতা হৈছে একদম পানীয়ে গোটেই আমাৰ পেণ্ট জোতা চব মানে ক'লা কৰিছে ধুইছোঁ আহি এটা এতিয়াও মানে ভৰি চাফা হোৱাই নাই ইয়াতে আকৌ ধুম তো আহি পেলাই আমি এঠাইত ৰৈছোঁ আহি এইখিনি বঙালীপাৰা কয় আৰু বঙালীপাৰাটো নদীৰ নাম এওঁলোকে পুঠিমাৰী নদী বুলি কৈছে তো এই নদীটোৰ দুয়োপাৰে দলং দিছে আৰু মাজৰখিনি পুতি পেলাই ইয়াতে গম পোৱা মতে দেখিছে ইয়াতে এখন পাৰ্ক বনাব সেইফালে দেখিছে এইফালে নদীটো আছে আৰু অপজিট চাইডে এইফালে নদীটো গৈছে মানে দুফালে দুখন দলং হৈছে তো ইয়াতে মাজৰ এইখিনি হেৰি কৰিব পাৰ্ক এখন বনাব কথাটো হ'ল আমি বহুত পিকনিক প্লেচত গৈছোঁ কিন্তু এই দ্বীপটো মানে এই দ্বীপটোত আহি চাব আপোনালোকে যদি বেয়া পায় তেতিয়াহ'লে ক'ব বহুত ধুনীয়া লোকেশ্যন হয় এইখিনি ঠাই দ্বীপটো ইমান ধুনীয়াকৈ বনাইছে আৰু ইমান ধুনীয়া পৰিৱেশ আপোনালোকক দেখাইছোঁ আৰু কিমান মানুহ আহিছে চাওক এইবোৰ কিমান মানুহ আৰু বহুত আছে ওপৰতো আছে বহুত মানুহ আৰু সঁচাকৈ ভাল লগা পৰিৱেশ ভৈৰৱকুণ্ডত গৈছোঁ বগামাটিত গৈছোঁ তাতকৈ এইখিনিত সঁচাকৈ বেছি ভাল লাগিছে আপোনালোকে গতিকে ৰাইজ ইয়াতে আহিব পাৰে বৰ ধুনীয়া লোকেশ্যন আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ আপোনালোকে কেনেকুৱা পাইছে কমেণ্ট কৰি জনাব যদি ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব আৰু যদি আপোনালোক নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ কাৰণে আটাইকে ধন্যবাদ জনাইছোঁ আজিলৈ আহিছোঁ বাই বাই